হাই ফ্ৰেণ্ডছ, আজি আমি বনাব লৈছোঁ চিকেন কাৰী। আমি কড়াহীত তেল বহাই দিলোঁ, লগতে ইয়াত পাঁচফোৰণ দিছোঁ, শুকান জলকীয়া দিলোঁ। এতিয়া ইয়াত তেজপাত দিম। তাৰপিছত ইয়াত আমি দিম পিঁয়াজ। আপোনালোকে নিজৰ পচন্দ মতে কাটি ল'ব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি ইয়াক ভাজিম। তাৰপিছত এতিয়া আমি ইয়াত দিম চিকেনখিনি। চিকেন কৰি ধুনীয়াকৈ মিহলি কৰি দিয়ক। কম জুইত ইয়াক অলপমান সময় ভাজিব লাগিব। তাৰপিছত ইয়াত আমি দি দিলোঁ পানী। তাৰপিছত আমি ইয়াত দি দিলোঁ ৰেড চিলি। এয়া আমাৰ আঞ্জা প্ৰায় ৰেডি হৈছে। এয়া আমাৰ চিকেন হৈ গ'ল ৰেডি। এতিয়া ইয়াক আমি গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকে ঘৰত বনাই চাব কেনেকুৱা পালে। ভাল পালে মোৰ চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।